মই আপোনাক স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আৰু এতিয়া মই যাব ওলাইছোঁ নামঘৰলৈ। নাযাওঁ বুলি ভাবিছিলোঁ, তাৰপিছত ভাবিলোঁ নাই যাওঁ, আজি মাধৱদেৱৰ তিথি হয়। তাৰপিছত ভাবিলোঁ যাওঁ, তাৰপিছত আপোনালোককো দেখাম আমাৰ দবকাৰ নামঘৰটো কেনেকুৱা। ব'লকচোন যাওঁ, আপোনালোককো দেখাম কি হয় কি নহয়। আৰু তাত হেনো আজি আৰু কোনোবা মানুহে শৰাই দিছে, মাতিছিলে। তাৰপিছত এতিয়া যাম বুলি ভাবিছিলোঁ। আপোনালোকক চেষ্টা কৰিম দেখাবলৈ, কিমান কি দেখাব পাৰোঁ। ব'লকচোন দেখাম আপোনালোককো দবকা নামঘৰটো। এতিয়া আমি ওলাইছোঁ যাবলৈ নামঘৰলৈ। এইখন দেখিছা নদী, এইখন নদী, এয়া নাম গাইছে। এতিয়া আমি আহি আছোঁ নামঘৰলৈ, আপোনালোককো দেখাম, চেষ্টা কৰিম দেখাবলৈ। এয়া আমাৰ মা গৈ আছে, গৈ আছোঁ, বেছি দূৰ নহয়, দেখাব চেষ্টা কৰি আছোঁ অলপ অলপ। সৰু ছোৱালীজনীকো লৈ আহিছে। আমি আহি আছোঁ নামঘৰলৈ, নামঘৰ পাম এতিয়া দেই। আহি পাইছোঁ নামঘৰ, এইটো আমাৰ দবকাৰ নামঘৰ। নাম গাই আছে। নাম গালেই আমি অহা দেৰি হ'ব ন। আমাৰ নামঘৰ আৰু এইফালে আছে লেট্ৰিন বাথৰুম। নাম গাই আছে। এইফালে বনাই আছে কিবা কিবি, দেখাম বাৰু। নামঘৰত ব্যস্ত হৈ আছে। এতিয়া বমগাই হৈ গ'ল, এয়া প্ৰসাদ দিছে আৰু এতিয়া খুৱাইছে পায়স আৰু ৰুটি। এয়া চাওক, এতিয়া আহি গ'লোঁ নামঘৰৰ পৰা আৰু আহিলোঁ। তাৰপাছতে আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু আজিলৈ আহিছোঁ, বাই বাই।